গেল না করলি এটা শুনিয়েছে যে তোমার যে অসভ্য ফালতু কথা না এইবাৰ নাৰী সৰবৰাহকাৰী ব্যৱসায়ত লেডি গেং ৰাজ্যত অব্যাহত আছে নাৰী সৰবৰাহকাৰী ব্যৱসায় অসমৰ বোৱাৰীক কামৰ প্ৰলোভন দি বহিক ৰাজ্যত বিক্ৰীৰ অভিযোগ ভুক্তভোগী মহিলাৰ নাৰী সৰবৰাহকাৰী গেঙৰ মাষ্টাৰ মাইণ্ড কলগাছিয়াৰ চেমিনা পাৰবিন বুলি জনায় নাৰী যোগান ধৰা দেহ ব্যৱসায়ৰ শীৰ্ষস্থানত থকা আমিনা বেগম আৰু ববিদুলৰ নাম উল্লেখ কৰে মহিলা দুগৰাকীক শাৰীৰিক মানসিক আৰু যৌন নিৰ্যাতনৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হয় খংৰা গাঁৱৰ কিছু সচেতন মহলে ভুক্তভোগী মহিলা দুগৰাকীয়ে ন্যায় বিচাৰি প্ৰশাসনৰ ওচৰত কাটৰ আহ্বান জনায় চেঙাৰ পৰা চহৰ চিকদাৰ ৰিপৰ্ট এণ্ড টাইম এই আমাৰ যে ছোৱালীকেইটা এইকেইটা নিজৰ এইকেইটা গাঁৱৰে ছোৱালী হয় এইবিলাক ছোৱালী লৈ তাতে এইবিলাক অবৈধ কামত লিপ্ত কৰাই এইটোতো বেয়া কথা আমি কাম কৰবাহে গৈছোঁ সূতাৰ কাম কিন্তু ইমান বেয়া কাম জঘন্য কাম কৰে সেইটোতো আমি নাজানো পইচা লোভ দেখায় আমাক এনে কৈছে 16,000 টকা চেলাৰী এনেকৈ কৈছে সূতাৰ কাম তাৰপিছত তাতে ৰাখি কেনে 4-5 দিন ৰুমত ৰাখি কেনে পিছত বেলেগ ফ্লেটত লৈ গৈছে লৈ কেনে কয় এতিয়া সেইটো সূতাৰ কাম নহয় সেইটো বেলেগ কাম এইটো যদি নকৰা তহঁতৰ কথা বেয়া আছে এনেকৈ কথা কয় আৰু সিহঁতে এটা ছোৱালীৰ প্ৰতি 20,000কৈ পাই থাকি আৰু মানে হেৰিগিলা দালালগিলা আৰু তাতে মেইন মালিক আছে সেইটো মালিকৰ লগত এই চাবিনা নামৰ ছোৱালীটো বিয়া হৈছে ইয়াৰ পৰা ছোৱালীগিলা চাই কৰে তাতে এটা ছোৱালী দিলে কিমান টকা দিয়ে এটা ছোৱালীক লৈ গ'লে 20,000 টকা মানে মান্থলি দি থাকে প্ৰতি মাহে দি থাকে ছোৱালীক আহাৰ পিছত ববিদুলৰ লগত কিবা যোগাযোগ হৈছিল আপোনালোকৰ লগত মোৰ লগত ববিদুলৰ লগত অহাৰ পিছত যোগাযোগ হোৱা নাই তেওঁলোকে কোৱা নাই নেকি যে আপোনালোক কিয় আনিছে আমাক এইটো বেয়া কামত লিপ্ত কিয় কৰাইছে কৈছিল না সেইটো কথা মই সিহঁতক একো কোৱা নাই আমাৰ সমাজক কৈছোঁ আমাৰ ক্লাবক ল'ৰাকেইটাক মই জনাইছোঁ কথাটো এতিয়া ল'ৰাগিলা আগুৱাই গৈছে আমাৰ মানে আমাক হেল্প কৰিব কাৰণে আহিছে আৰু মই বেহুচ হৈ পৰি আছোঁ এই ববিদুল আছে নহয় এই ববিদুল মোৰ ভৰিত লাঠি মাৰছে ইয়াৰ আমি নে এনেকুৱা চুলিত ধৰি পেলাই ট্ৰেইনত উঠাইছি চেনিবাৰী চেনিবাৰী ববিদুলৰ ঘৰ ক'ত ববিদুল ঘৰ এতেই ইয়াতে মানে কোনটো গাঁও নাম কি বাগানত কোন তাৰিখে লৈ গৈছিল এই বৰবিটে কোন তাৰিখে লৈ গৈছিল কেইদিনমান আগতে লৈ গৈছিল কিমান দিন আগত গৈছিল আপোনালোকক আমাক লৈ গৈছি যে হয় আমাক লৈ গৈছি একমাহ হ'ল এন্দে দিল্লীতে ৰাখি থৈ দিছিল লৈ গৈছে ক্লাবৰ ল'ৰাবিলাকে উদ্ধাৰ কৰিছে আমাক এন্দে সহায় কৰিছে